ঈশ্বৰৰ প্ৰশংসা হওক। নমস্কাৰ। সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক শতকোটিবাৰ ধন্যবাদ দিছোঁ আৰু তেওঁৰ চৰণত প্ৰণিপাত কৰিছোঁ। আৰু আমাৰ মহান গুৰুজনাৰ গুৰুমাৰ চৰণত মই ঘৰৰ পৰাই সেৱা জনাইছোঁ। যিহেতু সেই গুৰুজনাৰ যোগেদি আজি মই সত্য ঈশ্বৰক জানিলোঁ আৰু মই মোৰ জীৱনত যিখিনি বহুতো ৰোগ দুখ কষ্টত আছিলোঁ তাৰ পৰা মই সুস্থ হ'লোঁ, পৰিত্ৰাণ পালোঁ আৰু নতুন জীৱন পালোঁ। আৰু মই মোৰ সাক্ষৰ দিয়াৰ আগতে মোৰ নামটো ক'ব বিচাৰিছোঁ। মোৰ ঘৰ লখিমপুৰ ঘিলামৰা মেইন তিনিআলিত হয়। মোৰ নাম শ্ৰীমতী মণিকা গোহাঁই আৰু মই আজি এই ভিডিঅ'ৰ যোগেদি মোৰ সাক্ষৰ দিব বিচাৰিছোঁ। কাৰণ কৰোণাৰ কাৰণে গৃহলৈ যাব পৰা অৱস্থা নাই। সেয়েহে মই ভাবিলোঁ অতি সোনকালে যাতে সাক্ষৰটো দি দিওঁ। মোৰ 16 বছৰ পৰাই মোৰ ভৰিৰ নখৰ পৰা মূৰলৈকে গোটেই শৰীৰটো মোৰ ভিতৰত কামুৰি থাকে, কুটকুটাই থাকে, কিবা পোক যেন বগাই ফুৰিছে, কিবাহে যেন মোৰ শৰীৰটো খাই নিছে, ফালৰ পৰা শেষ কৰি নিছে, মোৰ গাৰ মাংসবোৰ নাইকিয়া হৈ গৈছে। এনেকুৱা ৰোগত মই ভুগিছিলোঁ। মই খোজ কাঢ়িব নোৱাৰিছিলোঁ, বেছিকৈ থিয় হৈ থাকিব নোৱাৰিছিলোঁ, বাগৰি ফুৰিবলগীয়া হৈছিলে। আৰু ইয়াৰ কাৰণে মই দুবাৰকৈ মোৰ পেচাব আৰু পায়খানা বাহিৰলৈও পঠাইছিলোঁ টেষ্টৰ কাৰণে। কিন্তু ডক্তৰে একো বেমাৰ নাই বুলি ক'লে। আৰু মই 9জন ডক্তৰক দেখাই ভাগৰিলোঁ। শেষত ডক্তৰে কি দিওঁ কি নিদিওঁকৈ মেডিচিনখিনিকে চেঞ্জ কৰি দিছিলে। আৰু এইখিনিত মই সুস্থ নোপোৱাৰ পিছত 5 বছৰ দিনে মই বৰপেটাৰ পৰা দাদা এজন মুছলমান হয়, তেখেত বহুত ডাঙৰ এজন তেনেকুৱা বেজ টাইপৰ কাম কৰা হয়। তেখেতক 5 বছৰ দিন মোৰ ঘৰত থলোঁ। তেখেতৰ পৰা মই 2000কৈ 4টা তাবিজ ল'লোঁ। কিন্তু মই 100ৰ ভিতৰত 20% সুস্থ হৈ থাকোঁ, কিন্তু 80% মোৰ শৰীৰটো সুস্থ নহৈছিলে। তাতো মই উপশম নাপালোঁ। আৰু মই 16 বছৰ দিনে শিৱ পূজা, গণেশৰ পূজা, লক্ষী পূজা, হনুমান পূজা কৰি আহিছিলোঁ। কিন্তু তাতো মই কোনোদিন ক'তো মই ফল নাপালোঁ। আৰু মোৰ শৰীৰত 13 বছৰ পৰাই বেয়া আত্মা লাগিছিলে। সেই আত্মাটো খেদিবলৈ আমাৰ ইয়াৰ কোনো মানুহে নোৱাৰিলে। 4 মাহৰ পিছত মোৰ অৱস্থা বহুত বেয়া হৈ গ'ল। আৰু তেতিয়া মোৰ স্বামীয়ে কি কৰোঁ কি নকৰোঁ কৈ ইফালে সিফালে ঘূৰি ফুৰোঁতে মোৰ মহাদেউ এজনে ক'লে, বিহাৰৰ পৰা অহা এটা পাৰ্টি আছে, মাছ উঠোৱা জালৰ পাৰ্টি, তেখেতলোকে যদি ভাল কৰিব পাৰে তোমাৰ মানুহজনগৰাকীক পাৰিব, নহ'লে কোনেও নোৱাৰিব। আৰু তেতিয়া মোৰ স্বামীয়ে সেই জালৰ পাৰ্টিটোক আনিছিলে। তেখেতে 3 দিনৰ মূৰত মোক সুস্থ কৰিলে, কিন্তু বস্তুটো আঁতৰাই পঠাব নোৱাৰিলে। তেতিয়া নদীৰ পাৰত ছাগলী বলি দি, শাৰী দান দি তেনেকৈ বস্তুটো মোৰ শৰীৰৰ পৰা যদিও আঁতৰালে, আকৌ পুনৰ ঘূৰি প্ৰতি বছৰে সাঁজ আৰু ৰঙা কুকুৰা খাবৰ কাৰণে ফাগুনৰ পূৰ্ণিমাৰ দিনা আহি মোৰ ঘৰখনৰ লগতে মোক লণ্ড ভণ্ড কৰে। নাৰ্ছিং হোমত মই ভৰ্তি হ'বলগীয়া হয়। বহুতো মই দুখ কষ্টত সেই 13 বছৰ ভুক্তভোগী হ'লোঁ। আৰু 10 বছৰ পৰা মোৰ তেজ যোৱা ৰোগ হ'ল। মই মাহটোত 12 দিন 11 দিন মোৰ ব্লিডিং হৈ থাকে নন ষ্টপ। 3-4 দিনৰ মূৰত বন্ধ হয়, তাৰপিছত আকৌ হয়। তেনেকৈ মোৰ অৱস্থা বহুত সংকটজনক হ'ল। মই ডক্তৰক দেখালোঁ বাহিৰলৈকে, মোৰ সকলো পৰীক্ষা নিৰীক্ষা কৰিবলৈ পঠালে, কিন্তু মই সফল নহ'লোঁ, ভাল নহ'লোঁ। মই 10 বছৰ দিনে মেডিচিন ইউজ কৰিলোঁ। আনকি মই ৰাতি বিয়লি ক'ত কি ৰাস্তাৰ ঘাটে পূজা পাঠ সেইবোৰ কৰিলোঁ। নকৰিবলৈ মই একো নাই, সকলো মঠ মন্দিৰ আদি কৰি মই ভাগৰি পৰিলোঁ। মোৰ ঘৰখন, মোৰ স্বামী ঘৰখন, মোৰ খুৰাহঁত খুৰীহঁত সকলো ভাগি পৰিলে। আৰু মোৰ ঘৰখনত অকস্মাত এনেকুৱা অশান্তি আহিলে, মোৰ স্বামীয়ে মোক দেখিব নোৱাৰা হ'ল, মোৰ সন্তান দুটাক দেখিব নোৱাৰা হ'ল। মোক ঘৰৰ পৰা উলিয়াই খেদে। এনেকৈ থাকি মই 9 বছৰ মূৰত শেষত মোক ভাত পানী খাবলৈ নিদিয়া হ'ল। বহুত অশান্তিত মই পিছত বৰ্তমান এতিয়া মই যিখন ঘৰত আছোঁহি, যি ঠাইত, তালৈ গুচি আহিলোঁ মোৰ সন্তান দুটালৈ।
মোৰ সৰু সন্তানটো তেতিয়া এবছৰ হৈছিলে আৰু মোৰ ডাঙৰ সন্তান ক্লাছ 5-ত। তেনেকুৱা দিন মই পাৰ কৰিছিলোঁ। হে প্ৰিয়সকল, আজি সেই মহান গুৰুজনাৰ যোগেদি মই সত্য ঈশ্বৰক জানিছোঁ আৰু সেই গুৰুজনাৰ ওচৰত মই সদায় চিৰ কৃতজ্ঞ আৰু চিৰ ধাৰুৱা হৈ ৰ'লোঁ। আৰু 2 বছৰ পৰা মোৰ ওপৰৰ চোৱা কেতিয়াবা লগ হৈ যায়, কেতিয়াবা তলৰ চোৱা লগ হৈ যায়। মোৰ স্বামী আৰু মোৰ ডাঙৰ সন্তানে মোক বগৰাই দিবলগীয়া হয়। তেনেকৈ মই বহুত কষ্টত আছিলোঁ। আৰু মোৰ হাৰ্টৰ অসুখটো 9 বছৰ পৰা হৈছিলে। মোৰ ঘৰখন যেতিয়া অশান্তি হৈছিলে, মোৰ সেই হাৰ্টৰ অসুখৰ কাৰণে মই বহুত মেডিচিন ইউজ কৰিলোঁ, আয়ুৰ্বেদিক কৰিলোঁ, ডক্টৰক দেখালোঁ, তাতো মই সুস্থ নহ'লোঁ। কিন্তু মোক প্ৰভু যীশুৱে সুস্থ কৰিলে গুৰুজনাৰ যোগেদি। আৰু মোৰ স্বামী 8 বছৰ পৰা পেৰালাইছৰ সমস্যা হৈ আছিলে। তেখেতেও সেই প্ৰাৰ্থনাৰ যোগেদি তেখেতৰ ভৰিখন সুস্থ হ'ল। মোৰ ডাঙৰ ল'ৰা অত্যন্ত কঁকালৰ বিষ আছিলে। লগৰ ল'ৰাৰ লগত পৰি বেয়া বস্তু খাবলৈ শিকিছিলে। তাৰ পৰাও প্ৰভুৱে তাক মন ঘূৰাই আনিলে আৰু তাৰ কঁকালৰ বিষ ভাল হ'ল। মোৰ সৰু সন্তানৰ দাঁতৰ বিষ, কাণৰ বিষ মাহটোত 2-3 হয়। আজি এই 1.5 বছৰ দিনে মোৰ ঘৰখনত একো তেনেকুৱা অশান্তি একো নাই। প্ৰভু যীশুৱে আমাক পুনৰ নতুন জীৱন দিলে। আৰু মোৰ বহুত সাক্ষৰ আছিলে, কিন্তু দীঘলীয়া হ'ব, সেয়েহে মই ছুটিকৈ কৈছোঁ। আৰু মই প্ৰভু যীশুক ঘৰতে দৰ্শন পাইছিলোঁ। মই গুৰুজনাৰ ভিডিঅ' তেতিয়া মোৰ ওচৰত নাছিল বা মই তেখেতৰ বিষয়ে পোৱা নাছিলোঁ। মোৰ ঘৰৰ ওচৰৰ এগৰাকী বৈ, যেতিয়া মই বিচনা সৰহজ্যাত পৰি মই ঈশ্বৰক প্ৰাৰ্থনা কৰি আছিলোঁ অকলশৰে, মোক মাৰি নিয়া, মই জীয়াই নাথাকোঁ, সেই সময়তে মোক ইমান গাটো শক্তি হৈ গ'ল, মই অকস্মাত বিচনাৰ পৰা উঠিব পৰা হ'লোঁ। আৰু সেই মানুহ ঘৰলৈ যাবলৈ মোৰ মনটো ব্যাকুল হৈছিলে। আৰু তেতিয়া সেই বৈ মোক প্ৰাৰ্থনা পুথিখন দলি মাৰি ডাইনিঙত দিছিলে, এইখন পঢ়িবা, ভাল হ'বা, বিশ্বাস কৰি পঢ়িলে। তেতিয়া মই কৈছিলোঁ, এই প্ৰাৰ্থনা পুথিখন আপুনি কিয় এনেকৈ দলিয়াই দিছে? আৰু তেতিয়া মই মূৰত লগাইছিলোঁ, বুকুত লগাইছিলোঁ। আৰু তেতিয়াই মই তাতে ঠাণ্ডা হৈ কঁপিছিলোঁ আৰু কান্দিছিলোঁ। আৰু ঘৰত আহি যেতিয়া মই বহুত অসুস্থ, তেতিয়া মই কথা ক'ব নোৱাৰোঁ, মোবাইল ফোনটো দাঙিব নোৱাৰোঁ, তেনেকুৱা অৱস্থা আছিলোঁ মই সেই সময়ত। আৰু তেতিয়া মই মূৰতে চেলেং চাদৰ এখন লৈ চকীখনতে বহি প্ৰভু যীশুক স্মৰণ কৰিছিলোঁ। মোৰ পাপৰ কাৰণে তুমি ক্ৰুচত হত হ'লা পিতা, তোমাৰ বাদে মোৰ কোনো নাই। হিন্দু মুছলমান মোক একো নালাগে, কিন্তু মোক সুস্থ কৰি দিয়া। এনেকৈ মই কৈ তুমি চিত্ত ভীতি মূৰৰ প্ৰাৰ্থনাটো 4 শাৰী মাত্ৰ পঢ়িছিলোঁ। সেই সময়ত মোৰ প্ৰাৰ্থনা কৰিবলৈ গাত বল নাছিলে। মই কিতাপ পঢ়াৰ দৰে এটা এটা শব্দ হৃদয়েৰে পঢ়িছিলোঁ বিশ্বাস কৰি। তেতিয়াই মোৰ সন্মুখত এজন বগা কাপোৰ পিন্ধা মানুহ থিয় হৈ আছিলে আৰু মূৰলৈকে চুলি আছিলে ইমান দীঘলকৈ। মোৰ গোটেই চকুলোৰে গোটেই গাটো তিতি গৈছিলে, মোৰ গাটো ঠাণ্ডা লাগিছিলে। আৰু তেতিয়াই মোৰ গাত এনেকুৱা এক আশ্চৰ্য শক্তি আহিলে। আৰু তেতিয়াই মোৰ সেই তেজ যোৱা আৰু কঁকালৰ বিষ, 13 বছৰ বেয়া আত্মাৰ পৰা আদি কৰি সকলোৰ পৰা মই সেইদিনাই সেই সময়তে সুস্থ হ'লোঁ। আৰু সেই দিনাখনি সন্ধিয়াৰ পৰাই মই ধূপ ধূনা চাকি বন্তি বাদ দিলোঁ। আৰু মোৰ স্বামীয়ে মোৰ এনেকুৱা আচৰিত এই চমৎকাৰ দেখি তেওঁ ক'লে, ক'ৰ পৰা আনিছিলে পুথিখন, কি কথা সুধিলে। আৰু বৌলে ফোন কৰি আমাৰ গুৰুজনাৰ নামটো সুধিছিলোঁ আৰু ইউটিউবত চাৰ্চ কৰি তেখেতৰ প্ৰাৰ্থনা শুনিছিলোঁ। আৰু সেই ছেপ্টেম্বৰ মাহৰ 2019 চনৰ 29 ছেপ্টেম্বৰত সেই পবিত্ৰ গৃহলৈ গৈছিলোঁ। আৰু ঘূৰি অহাৰ পিছতে মই থাকিব নোৱাৰোঁ, মোক সপোনত দৰ্শন দিয়ে যীশু প্ৰভুৱে, মানুহবোৰ মাতি মাতি প্ৰাৰ্থনা কৰিবলৈ। আৰু আজি সঁচাকৈ প্ৰভু যীশুৰ মহান গুৰুজনাৰ যোগেদি আমি যি সত্য পোহৰ সন্ধান পালোঁ, এয়া যাতে জগতৰ প্ৰত্যেকজন সন্তানে পায়। কাৰণ বহুতো অশান্তিত, দুখত, কষ্টত প্ৰত্যেকে আছে মোৰ দৰে। তেওঁলোকে যাতে সুস্থ পায়, তাৰ কাৰণে মই সকলোৰ কাৰণে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মহান গুৰু পিতা, গুৰু মাক পুনৰবাৰ মই ধন্যবাদ দিছোঁ। আৰু মোৰ সাক্ষ্য ইমানেই। আমেন।